নমস্কাৰ মোৰ এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ ভিডিঅ'টো হৈছে আজি বিষয়বস্তু হৈছে সিনেমাৰ ওপৰত আজি এটা নতুন টিজাৰ ৰিলিজ হৈছে এই টিজাৰটো হৈছে অহা 25 অক্টোবৰত ৰিলিজ পাবলগীয়া অক্ষয় কুমাৰ অভিনীত ৰাম সেতুৰ আজি এটা টিজাৰ এটা গ্লিম্পছ এটা মুকলি কৰিছে যেটো 25 অক্টোবৰত ৰিলিজ পাব সমগ্ৰ ভাৰতবৰ্ষতে এটো আজি গ্লিম্পছ এটা ৰিলিজ দিছে আজি এটা ঝলক দেখুৱাইছে এটা আৰু ইয়াত অভিনয় কৰিব যেটো অভিনেতা হল নিজে অক্ষয় কুমাৰ আৰু অভিনেত্ৰী হৈছে জেকলিন ফাৰ্নাণ্ডেজ আৰু ডিৰেক্টৰ হৈছে ইয়াত অভিষেক শৰ্মা আৰু মিউজিক দিছে অতুল অজয় আমরা খুবই এখন জনপ্রিয় ফিল্ম হব মোর মতে এখন ফিল্ম ব্লকবাস্টার হব 25 অক্টোবর তারিখে দীপাবলির সময় পুরো ব্লকবাস্টার হব সমগ্র ভারতবর্ষে এটা নতুনত্ব এটা বলিউড মুভি যেটো বয়কট ট্রেন্ড চলি আছে সেই ট্রেন্ডটো নোয়া হব যেন লাগিছে এখন ব্লকবাস্টার হব যেন লাগিছে মোর ধারণাত ব্লকবাস্টার হব যেন লাগিছে আপোনালোকে কি হয় মোক কমেন্টৰ তলত কমেন্ট কৰি জনাব আৰু মোৰ চেনেলটো লাইক সাবস্ক্রাইব কৰিবলৈ নাপাহৰিব আগন্তুক দিনত এনেকুৱা ভিডিঅ' পাই থাকিবলৈ আপোনাক মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব